ৰ'বা তেনেকুৱা হৈছে নেকি আৰু আমাৰ গাঁৱতে পাতি মানে নতুনকৈ নাম শিক্ষক কৰি আছে আৰু তেনেকুৱাই মানে ভাল পাঠক বা পাঠিকা তেনেকুৱা পোৱা নাই এতিয়ালৈকে আৰু আপুনি যিহেতু বৰ্তমান ভাইৰেল হৈ আছে পাৰে অকণমান চেষ্টা কৰিবচোন আমাক শিকাই দিবলৈ শিকাব পৰা হোৱা নাই হ'লেও আৰু এবাৰ চেষ্টা কৰিম দিয়া বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক আজি আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি ধুনীয়া হ'বলৈ গৈ আছে আৰু বন্ধুসকল আজিৰ পৰা মোটামুটি 12-13 দিনমান ভিডিঅ' আপোনালোকৰ মাজলৈ দিব পৰা নাছিলোঁ যিহেতু এইচএছ এক্সাম চলি আছে আৰু ইয়া বহুতে হয়তো গম পাইছে ইতিমধ্যে তো সেইবাবে আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব পৰা নাছিলোঁ আৰু বহু দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ এটা স্পেচিয়েল ভিডিঅ' লৈ আছোঁ আৰু আপোনালোকে গম পাইছে বৰ্তমান আমাৰ অসমত তো ভাইৰেল হৈ থকা ছোৱালীজনী তো নামটো কৈ দিম অকণমান পিছত আৰু বৰ্তমান অসমত ভাইৰেল বুলি ক'লে আপোনালোকে গম পায় তো কোন ভাইৰেল হৈ আছে আৰু এজনী ছোৱালী অৰ্থাৎ পাঠিকা ভাইৰেল হৈ আছে যেনেকৈ আমাৰ অসমত তো গায়ক গায়িকা তাৰপাছত অভিনেতা অভিনেত্ৰী তাৰপিছত তেনেকৈ আমাৰ জনপ্ৰিয় নামৰ পাঠক পাঠিকা তেনেকৈ থাকে আৰু আমাৰ অসমত ভাইৰেল হৈ থকা অসমৰ এজনী পাঠিকা তো তেওঁৰ নাম হৈছে কৰিশ্মা নাথ আৰু তেওঁকে আজি এটা প্ৰেংক কল কৰিবলৈ চেষ্টা কৰিম আৰু জীৱনত কাকো এনেকৈ প্ৰেংক কল কৰিব নাই আৰু সেইবাবে বহুত বেছি ভয় লাগি আছে বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু তো কি বা হয় কেনেকৈ নহয় তো যাতে আমাৰ এই প্ৰেংক কলটো ছাকচেছফুল হয় আৰু তাৰ বাবে কামনা কৰিছোঁ আৰু বাইদেউ যাতে আকৌ গালি চালি নিদিলে হ'ল আৰু তো প্ৰথমবাৰৰ বাবে যিহেতু কৰিম বহুত বেছি ভয়ো লাগি আছে তো কেনেকুৱা হয় ভিডিঅ'টো শেষলৈকে চাই গোটেইতে গম পাব আৰু বন্ধুসকল প্ৰথমবাৰৰ বাবে এটা প্ৰেংক কল কৰিবলৈ গৈ আছোঁ আৰু আপোনালোকে গম পাইছে আমাৰ অসমত বৰ্তমান ভাইৰেল হৈ থকা ছোৱালীজনী অৰ্থাৎ কৰিশ্মা নাথ আৰু সেই বাইদেউজনীক আজি প্ৰেংক কল কৰিবলৈ চেষ্টা কৰিম আৰু জীৱনত কাকো এনেকৈ প্ৰেংক কল কৰিব নাই আৰু কিবা হয় কিবা নহয় তো একো গম নাপাওঁ তো যাতে গালি চালি নাখালি হ'ল আৰু সেয়ে কামনা আৰু ছাকচেছফুল হয় না নহয় সেয়াও নাজানো তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব তেতিয়া গম পাব তো এতিয়া প্ৰেংক কল অৰ্থাৎ কলটো কৰিবলৈ চেষ্টা কৰোঁ আৰু কি হয় নাজানো ভয় লাগি আছে বহুত বেছি আৰু নাম্বাৰটো বা হয় না নহয় সেয়া নাজানো হেল্ল' হেল্ল' কৰিশ্মা বা হয়নে হেল্ল' কৰিশ্মা বা হয়নে হয় অঁ কি বোলে খবৰ চবৰ ভালনে আপোনাৰ হয় আছোঁ দিয়া অঁ বৰ্তমান আপোনাৰ নামবোৰ বহুত ভাইৰেল হৈ আছে বহুত বেছি ভাল লাগিছে আৰু চাই হয় 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 আৰু ফেচবুকত বা ইউটিউবে হওক যোনফালে চাই সোনফালে আপোনালোকে দেখা পাওঁ আৰু বহুত বেছি ভাল লাগিছে ৰাতি টোপনি দেখা আৰু কিছুমানে টোপনি টোপনি আনি দিয়ে দেখা গৈছে তাই কিয় হৈছে ৰ'ব তেনেকুৱা হৈছে নেকি মই লগৰ কৈছোঁ দেই বেয়া নাপাবা অঁ 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 হয় দিয়ক কি বোলে ভাত চাত খালানে নাই নাই লগা মানুহ আহিছে অঁ আজি ক'ৰবাত নাম আছেনে আজি আছে আছে গুৱাহাটীত আছে অঁ কি বোলে মই বৰপেটাৰ পৰা কৈ আছোঁ হা অঁ কি বোলে আপোনাৰ নামবোৰ চাই বহুত বেছি ভাল লাগিছে আৰু হয় 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 আৰু কি বোলে আপুনি যিটো আমাৰ নতুন প্ৰজন্মৰ পৰা নাম উঠি আহিছে তো এনেকৈ উঠি আহিব লাগে দেচোন সেইটো সঁচা কথা হয় হয় আৰু এনেকৈ আপুনি আগুৱাই যাই থাকক তাৰে কামনা কৰিছোঁ আৰু ধন্যবাদ ধন্যবাদ আৰু আমাৰ গাঁৱতে পাতি মানে নতুনকৈ নাম শিক্ষক কৰি আছে আৰু তেনেকুৱাই মানে ভাল পাঠক বা পাঠিকা তেনেকুৱা পোৱা নাই এতিয়ালৈকে আৰু আপুনি যিহেতু বৰ্তমান ভাইৰেল হৈ আছে আৰু সেয়ে ভাবিছোঁ আৰু আপোনাকে আমি চিলেক্ট কৰোঁ বুলি আমাৰ গাঁৱৰ মানে সেই মামা তাৰপাছত সকলোৱে মোকে কৈছে আৰু যিহেতু মই সহায় কৰি থাকোঁ তো সেইবাবে কৈছে আৰু তুমি বহুত চিনি পোৱা তো তেনেকুৱাই চিলেক্ট কৰিবাচোন সেনেকৈ কৈছিল আৰু যদি আপুনি পাৰে অকণমান চেষ্টা কৰিবচোন আমাক শিকাই দিবলৈ শিকাব পৰা হোৱা নাই হ'লেও আৰু এবাৰ চেষ্টা কৰিম দিয়া এনে ঘৰতে আছে এতিয়া ন হয় ঘৰতে আছোঁ মানে বহুত বেছি ভাল লাগে আৰু আপোনাৰ নামবোৰ চাই সেইকাৰণে এতিয়া ফোনকে কৰিলোঁ আৰু খবৰ পাতি লওঁ বুলি ঠিকে আছে ঠিকে আছে দিয়া ঠিকে আছে তো বন্ধুসকল ফাইনেলি আমাৰ প্ৰেংক কলটো ছাকচেছফুল হৈ গ'ল বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে শুনিলে তো মাতটো শুনিছেনে নাই ক'ব নোৱাৰে কিন্তু শুনিছে চাগে তো আমাৰ যিটো অসমত ভাইৰেল হৈ আছে তো সেই ভাবিলোঁ এটা প্ৰেংক কল কৰোঁ বুলি আৰু কৰিশ্মা বাক তো আপোনালোকে সকলোৱে চিনি পায় বৰ্তমান যিহেতু ভাইৰেল হৈ আছে তো প্ৰেংক কল এটা কৰি দিলোঁ আৰু এতিয়া প্ৰেংক কল বুলি কৈ দিব লাগিব যিহেতু ফোনটো কৰিলোঁ আৰু প্ৰেংক কল বুলি কৈ দিম এতিয়া হেল্ল' বা হেল্ল' হেল্ল' অঁ বাইদেউ এইটো এটা সৰু সুৰা প্ৰেংক কল আছিলে হা গম পাইছোঁ অকণমান বেয়াকৈ ক'লে তুমি আকৌ যেহেতু বৰ্তমান ভাইৰেল হৈ আছে আৰু সেইবাবে ভাবিলোঁ এটা প্ৰেংক কল কৰোঁ বুলি ঠিকে আছে বেয়া চেয়াটো পোৱা নাই মই গম পাইছোঁ বুলি ভাবিছিলোঁ অঁ আৰু এতিয়া কেমেৰা অন হৈ আছে চাই থকা হ'লেও কিবা অকণমান কৈ দিয়া
এনেইতো আৰুতো এনেই মোৰ কিবাতো একো হেৰি কৰিম বুলি কোৱা নাই বেলেগ একো কোৱা নাই যেনিবা বেলেগ ৰ'বা চাই। বেয়াকৈ একো কোৱা নাই দিয়া চিন্তা কৰিব নালাগে অ চাই থকাসকলে কিবা অকণমান কৈ দিয়া অ মোৰ চেনেলটো দেৱৰাজ ব্লগ বুলি আছে কিবা অকণমান কৈ দিয়াচোন বাইদেউ হেল্ল' হেল্ল' হয় কওক কিবা অকণমান কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে চাই থকাসকলক অ', মোৰ চেনেলটো দেৱৰাজ ব্লগ বুলি আছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো দবাই দিব বহুত বেছি ভাল লাগিলে বাইদেউ আৰু যিহেতু ভাইৰেল হৈ আছে তো সেইবাবে ভাবিলোঁ আৰু বেয়াকৈ একো কোৱা নাই বাইদেউ চিন্তা কৰিব নালাগে আপোনালোকে হয় যিহেতু ভাইৰেল হৈ আছে সেইবাবে এটা কল কৰে বুলি ভাবিলোঁ আৰু ঠিক আছে দিয়া ঠিক আছে বন্ধুসকল যিকোনো নহওক প্ৰেংক কলটো ছাকচেছফুল হৈ গ'ল বহুত বেছি ভাল লাগিছে আৰু প্ৰথমবাৰ যিহেতু তেনেকৈ বহুত কিবা কিবি অকণমান সোধো বুলি ভাবিছিলোঁ কিন্তু তেনেকৈ ওলাই নাহে যিহেতু প্ৰথমবাৰৰ বাবে আৰু বন্ধুসকল ইয়াৰ পিছত যদি নেক্সট কাৰোবাক আকৌ প্ৰেংক কল কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া অকণমান ভালকৈ বনাবলৈ চেষ্টা কৰিম এইটো যিহেতু প্ৰথমবাৰৰ বাবে আছিল তো এনেকৈ হ'ল তো একো নাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু প্ৰেংক কল ভিডিঅ' যিহেতু আমাৰ অসমত জনপ্ৰিয় হৈ আছে তো সেই ভাবিলোঁ প্ৰেংক কল এটা কৰি দিলোঁ আৰু লগতে ভাইৰেলো হৈ আছে যিহেতু বাইদেউ তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু লগতে নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব তো নতুন ভিডিঅ' এটা আকৌ লগ পাম তো আজিলৈ বাই বাই জয় অসম